হেৰি তোমাৰ ফটোত থুই অকণ লগাই পিনে ভৰাই দিওঁ এই মই কৈছো নালাগে দিয়া গাইজ যিহেতু এগৰাকী মাইকী মানুহে ছ'চিয়েল মিডিয়ালৈ আহি ডবল মিনিঙৰ নামেৰে লেউৰা কৰিবলৈ আহে তাই কেতিয়াও লাজ নকৰে তেতিয়াহ'লে মই এজন মতা মানুহে মইনো কিহত লাজ কৰিবলৈ আছে গতিকে তোমালোকে মোৰ ভিডিঅ'টো আৰম্ভ নোহোৱাৰ আগতীয়াকৈ জাননীটো দি লৈছোঁ হেডফোনডাল ব্যৱহাৰ কৰি লোৱা এইডালৰ অবিহনে মোৰ ভিডিঅ' চালে গম পোৱাই নহয় আৰু 18 বছৰ তলৰ ল'ৰা ছোৱালীটো মোৰ ভিডিঅ'ৰ পৰা মিনিমাম 10 ফুটমান আঁতৰত থাকিবা ভালে বেয়া সকলোবোৰ মই কৈ থাকোঁ গতিকে ঘৰৰ মানুহে গম পাবলৈ হ'লে তোমালোকক অলপ গালি পাৰিব গালিটো খোৱাৰ পিছত যদি মোক বেয়া বুলি ভাবা তেতিয়াহ'লে মই দুখটো কেতিয়াও মানি নলওঁ ঐ শুনা তোমালোককে কৈছো দেই গাড়ী চলালে ভালকে চলাবা আচ্ছা জানা নহয় হেলমেট পিন্ধি ল'বা নহ'বা দিগদাৰ আছে কিহৰ হেলমেট বুজি পাইছা নহয় চাগে বুজি পাইছোঁ কিন্তু গাড়ী চলালে হেলমেট নলগাই নহয় বাইক চলালেহে লগায় বাৰু যেই কি নহওক তুমি যিখন গাড়ীৰ কথা কৈ ভিডিঅ'টো আপলোড কৰিলা তেতিয়াহ'লে তোমাক মই সম্পূৰ্ণৰূপে কথাটো ভাঙি দিছোঁ শুনা এতিয়া তুমি যিখন গাড়ীৰ কথা কৈছা সেই গাড়ীখনৰ মালিকটো তুমিহে তোমাৰ গাড়ীখন যদি ড্ৰাইভাৰে চলাবলৈ আহে তেতিয়াহ'লে তুমি হেলমেটটো লগাই দিবা কাৰণ ড্ৰাইভাৰে কেতিয়াবা হেলমেটটো লগাবলৈ পাহৰিও যায় আচ্ছা আৰু একচুৱেলি হেলমেটটো নলগাই যদি গাড়ীখন চলাই দিয়া হয় তেতিয়াহ'লে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে আৰু কিবা কাৰণত যদি এক্সিডেণ্ট হৈ যায় তেতিয়াহ'লে ড্ৰাইভাৰজনৰ একো নাযায় তোমাৰ গাড়ীখনৰহে জখমটো বেছি হ'ব এইটো কাৰণে মই তোমাক আগজাননী দিছোঁ কিছুমান ড্ৰাইভাৰে যদি তোমাৰ গাড়ীখন চলাবলৈ আহে তেতিয়াহ'লে হেলমেটটো তুমিয়ে লগাই দিবা প্যাৰি সমাজ গই তুমিতো জানাই সাৱধানে মৰণ নাই গতিকে হেলমেটটো লগাই লৈ যদি গাড়ীখন চলোৱা হয় তেতিয়াহ'লে অকণ স্পীডত চলাই দিলেও কোনো দিগদাৰ নাথাকে স্লিপ খাই গ'লেও অকণমান ছেফটি থাকে মানে আৰু বেছিকৈ দীঘলীয়া নকৰোঁ তুমিতো বুজি পাইছা নাই গম নাপাওঁ কিন্তু আমাৰ ৰাইজে বৰ ধুনীয়াকৈ বুজি পাই আছে मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ গাইজ মই অকলে আছো হাবিৰ মাজত গাইজ অকলে আছো চব এইফালে অকলে আছো কোনোবা আহিবা নেকি আহিবা আহা যদি পটপট আহা কমেণ্ট কৰা যেতিয়া এগৰাকী মাইকী মানুহে হাবিত অকলে আছো বুলি কৈ মাতি দিব তেতিয়াহ'লে বেলেগে যায় নাযায় ক'ব নোৱাৰোঁ কিন্তু মইতো যোৱাটোতো খাটাং গৈয়ে পায় জীৱনৰ সুখ দুখ সকলোবোৰ দুয়োটাই কথা একেলগে বহি পাতিম তাৰ মাজতে যদি সময় সুবিধাবোৰ মিলে তেতিয়াহ'লে তোমাৰ ভাবি থকা মনৰ বাঞ্ছাও সম্পূৰ্ণ হ'ব পথাৰলৈ মাতিছো মাছ ধৰিবলৈ এই আছক মাছ ধৰিব মাতিছো আকৌ দেই হাবিলে বেলেগৰ কাৰণে মতা নাই আপোনালোকে আকৌ ভিডিঅ' এটা বনালে চিধা বেয়া বুলি ভাবে নহয় আকৌ বেয়া নহয় আকৌ দেই এই আছ মাগুৰ মাছ পাইছো মাগুৰ মাছ গম পালে কেলা ইমান ইণ্টাৰেষ্টিং হয় ময়ো কথাটো মনত ভাবি লৈছিলোঁ তাই আকৌ কেলা হাবি ধৰাত মাছ ধৰা কথাই কৈছে বাৰু যেই নহওক তুমি ধৰিবা গৰৈ মাছটো আৰু মই ধৰিম কাৱৈ মাছটো মাছ ধৰিও চখ লাগিব দিয়া তুমি যদি গৰৈ মাছটো ধৰা মই যদি কাৱৈ মাছটো ধৰোঁ তেতিয়াহ'লে কিমান মজা লাগিব তুমি নিজে চিন্তা কৰাচোন অলপ ধৰি ভাল লাগিব গৰৈ আৰু কাৱৈ গাইজ গম পাই নাই বহুত ইণ্টাৰেষ্টিং কথা এটা ক'ব গৈছো আচ্ছা যিহেতু মানুহজনে মোক ৰাতি কৈছে দিয়াচোন দিয়া তোমাৰ ফটোটো দিয়া হেৰি তোমাৰ ফটোটো থুই অকণ লগাই পিনে ভৰাই দিওঁ এই মই কৈছো নালাগে দিয়া থুই ভৰাব মই ৰাতি হ'লে মই নেদেখোৱেই হেৰৌ আকৰিজনী তুমি ৰাতি হ'লে নেদেখা কাৰণে মানুহজনে থুই অকণ দি ভৰাই দিম বুলি ভাবিছে থুই ভৰাই এই মানুহজনে কৈছে একো নহয় দিয়া থুইকণ ভৰাই লাহেকৈ ভৰাই দিয়া একো নহয় তুমি ধুনীয়াকৈ দেখিবা মানুহজনে কৈছো ৰ'বা মই চচাখন পিন্ধি লওঁ থুই অকণ লগাই দিবা তুমি তেতিয়া মই ফটোটো তোমাক দেখাই দিম দেই এনেকৈ কৈছো তাৰপৰা মানুহজনে কৈছে একো নহয় তুমি পাৰিবা না ফটোটোত ভৰাই দিয়া কাৰণ মই কৈছো ৰ'বা ভৰাই দিম দেই আৰু তেনেকুৱাত ফুটাটোত ভৰাই দিয়া টাইমত মোবাইলৰ প্লাছ লাইটটো লৈ ল'ব লাগে গাইজ এইটো চাওক এইটো বাৰু ৰাতিপুৱা মানুহজনে মোক এনেকৈ ফটোটো বা ভৰাই দিবলৈ ক'লে আৰু মই বাৰু কেনেকৈ ভৰাই দিম বাৰু হে মই চকুৱে নেদেখোঁ যদি চশমা ধৰিছোঁ দেখিছে নহয় লাষ্ট মুহূৰ্তত ধুন কেলা বেজীডাল আৰু ৰছীডালহে উলিয়াইছে কি আপোনালোকে ফুটা বুলি ক'লে ক'বলৈ শুনাইছে নেকি তালৈকে শুনাব লাগিব যি ধৰণে তুমি প্ৰথমতে কথাবিলাক ইমান ধুনীয়াকৈ কৈ মনটো মজাকৈ উতলাই আনিছিলা এতিয়া আকৌ বুলি ক'লে আৰু মনটো বেয়া লাগিবই যোৱা গাইজ
চুই চালো কোমল পালো পেণ্টটো খুলি ভৰাই দিলো এচাতে মজা লাগিব কথাটো এতিয়া কোৱা তোমালোকৰ ঘৰলৈ মোক কেতিয়া মাতিবা চুইও চামগে এবাৰ আৰু কোমল পাওঁ পটককে ভৰাই হেডিংগে গৈ এতিয়া তুমি মোক ভুলটো বুজিব নালাগে তোমালোকৰ ঘৰত চাগে কলটো বেছি আছে সেইটো কাৰণে এবাৰ টিপি চাম কোমল পালে বাকলিটো এবাৰ লাহেকে ভৰাই দিম সেইটো কথাই কৈছো